বজাৰ ৱেষ্ট কাৰ্বিআংলং ডিষ্ট্ৰিক্টত 7:30 বজাত ফটকে জুই জ্বলা বুলি খবৰ পাইছোঁ। জুই জ্বলাৰ লগে লগে গোটেই ৰাইজ আহি পৰিছে, কিন্তু জুইৰ প্ৰভাৱ ইমান যে স্পীড হৈছে, জুই নমাব পৰা নাই, ইমান স্পীডত জুই বাঢ়িছে। তাৰপিছত লগে লগে আহি পাইছে। ইয়াৰ পিছত আমাৰ ইয়াৰ স্থানীয় ৰাইজে যিমান পাৰে, যিমান দোকান আছে সেভ কৰিছে। তাৰপিছত ফায়াৰ ব্ৰিগেড মাতা হৈছে। ফায়াৰ ব্ৰিগেড অলপ পলম হৈছে আহাত, তথাপি আহি পেলাই এতিয়া তেওঁলোকৰ কাম কৰি আছে। কিমানটামান দোকান হ'ব? ইয়াত মোটামুটি 50-60টা দোকান হ'ব। প্ৰায় কোটি টকাৰ লোকচান হৈছে আমাৰ খেৰণি ডেইলি বজাৰ। সেইকাৰণে মই পুলিচ প্ৰশাসন আৰু ইয়াত ৱেষ্ট কাৰ্বিআংলং ডেপুটি কমিশ্যনাৰক এটাই আহ্বান জনাইছোঁ যে যিহেতু এই COVID-19ৰ সময়ত বিজনেছ মানুহৰ যি ভয়ংকৰ যি পৰিস্থিতি হৈছে, সেই পৰিস্থিতি হোৱাৰ পিছতো এতিয়া তেওঁলোকৰ দোকান যিহেতু জ্বলি গৈছে, এতিয়া তেওঁলোকক এটা যাতে স্থাপন দিব লাগে, তেওঁলোকক যাতে জীয়াবলৈ এটা সংস্থাপন দিব লাগে, সেইটো আমি ইয়াৰ স্থানীয় হৈ পেলাই আমি আহ্বান জনাইছোঁ। আৰু ফায়াৰ ব্ৰিগেড যোনটো কথা, মই যেতিয়া ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কৰি আছিলোঁ, সেই তেতিয়াৰ পৰা আমি লিখি গৈ আছোঁ, কিন্তু আজিলৈকে এই ফায়াৰ ব্ৰিগেডটো আমাৰ ইয়াত খেৰণিত স্থাপন হোৱা নাই। আজি এটাই প্ৰশ্ন, ডেপুটি কমিশ্যনাৰ, ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, ইয়াত লোকেল MLA, তেওঁলোকক এটাই প্ৰশ্ন, আপোনালোকে অতি সোনকালে আমাৰ এই খেৰণি স্থায়ী ৰাইজৰ কাৰণে আপোনালোকে এই ফায়াৰ ব্ৰিগেডটো আপোনালোকে আনি দিব লাগে বুলি আমি ৰাইজ হৈ পেলাই আপোনালোকৰ আগত দাবী জনাইছোঁ। কিমান দেৰি কৰি আহিছে? ফায়াৰ ব্ৰিগেড মোটামুটি 35-40 মিনিটৰ পিছত আহি পাইছে। নহ'লেখিনি মোটামুটি আপোনাৰ 60-70% দোকান জ্বলি গ'ল। কিন্তু আমাৰ স্থানীয় ৰাইজে বহুত সহায় কৰিছে, বহুত কষ্ট কৰিছে। কিছুমান দোকান 20% হ'লেও তেওঁলোকে বচাইছে।